কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতাই ভেকুৰী কান্দি উঠিল। হঠাতে কি হ'ল কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতাৰ? কিয় এনেকৈ কান্দি উঠিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতা? সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ' য'ত কান্দি কান্দি ভেকুৰী উঠিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। গতিকে অকণো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কান্দি উঠিলে কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতাই। কিয় কান্দিবলৈ বাধ্য হ'ল, কিয় কান্দিলে, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। সংগীতৰ জগতৰ এগৰাকী খুব সুন্দৰ কণ্ঠশিল্পী হৈছে ৰূপাঙ্কিতা কলিতা আৰু তেখেতৰ ভগ্নী অৰ্থাৎ ওল্ডাৰ চিষ্টাৰ ৰূপাঙ্কিতা অলংকিতা দুয়ো সকলোৰে মাজত খুবেই জনপ্ৰিয়। হঠাতে সামাজিক মাধ্যমৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে য'ত কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতাই ভেকুৰী কান্দি উঠিল। আচলতে ঘটনাটো হ'ল যে এগৰাকী কণমানি অনুৰাগী ৰূপাঙ্কিতা অলংকিতা খুবেই প্ৰিয় আৰু সেই কণমানি অনুৰাগীজনীয়ে কণ্ঠশিল্পী ৰূপাঙ্কিতাক দেখা পাই কান্দি উঠিল আৰু কণমানিজনীয়ে কন্দা দেখি ৰূপাঙ্কিতা কলিতাইও কান্দি উঠিল। ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।